নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কি দেখাওঁ আপোনালোকে শেষলৈ চাবচোন। এখেত এইমাত্ৰ বজাৰৰ পৰা আহিলে। বজাৰত বহুত কিবা বস্তু আনিব লগা আছিল, কাৰণ আমাৰ প্ৰগ্ৰেমটো হ'ল শনিবাৰ ৰবিবাৰ দুদিনীয়া হয়। কালি আৰু পৰহি, আজি হ'ল শুক্ৰবাৰ। এখেত বজাৰলৈ গ'ল আৰু যিখিনি বস্তু অনা নাছিলোঁ সেইখিনিও অনা হ'ল। মানে সেইদিনাটো আমি ভাত খোৱাৰ কাৰণে ডিছ গিলাচ এইবিলাকতো আনিছিলোঁৱে, কিন্তু আৰু অকণমান মানে চাহৰ যোগাৰ সেইখিনি বাকী আছিল, মিঠাই দৈ চিৰা এনেকুৱাকৈ আৰু কিবা আৰু আজিতো পাকঘৰৰ মছলা পাতি গোটেইখিনি সেইবিলাক ৰেডি হ'ল। ইফালে পেণ্ডেলৰ কামো চলি আছে। মই দেখাম আপোনালোকক কি কাম হৈ আছে, কি কাম হোৱা নাই। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভুল যদি হয় গম পাইছে নহয় কমেণ্টত জনাব। তেতিয়াহ'লে আৰু দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম বাৰু। এতিয়া আমাৰ পেণ্ডেলৰ কামো হৈ আছে। মানে কালিলৈতো ওপৰত ত্ৰিপলটো দিয়াই হোৱা নাছিল, কিন্তু এতিয়া ৰাতিপুৱাৰ পৰা কামত ধৰিছে। যিহেতু বেছি দিন নহয়, বেছি সময় নাই, কালিৰ পৰা মানুহ আহিবই, আলহী আহিব। সেইকাৰণে ইয়াতে খোৱা লোৱা ব্যৱস্থা হ'ব, সেইকাৰণে এনেকৈ দি আছে। আৰু ইফালে আমাৰ গোটেইখিনি যোগাৰ হৈ গৈছে। মছলা পাতিৰ পৰা দেওবাৰলৈ যিখিনি লাগে গোটেই মছলা পাতি যোগাৰো আমাৰ হৈ গ'ল। কালিৰ কাৰণে মিঠাই আনিছে, আৰু আজি যিহেতু দিনটো থাকিব সেইকাৰণে পানীত এনেকৈ থৈ দিয়া গৈছে। দিনটো বুলি নহয়, আধা দিন গ'লেই বাৰু। এনেকৈ মিঠাইখিনি ইয়াতে থোৱা গৈছে। পানীত থৈ দিলে তাৰমানে কি আৰু পিপৰা নধৰে, সেইকাৰণে আমি এনেকৈ থৈ দিছোঁ। আজি দুপৰীয়াৰ আহাৰ হ'ল আমাৰ মাছ বনাম, আৰু ইফালে দেখিছেনে কলফুলৰ যে ফুলবোৰ এনেকুৱাকৈ। তাৰপিছত ইয়াতে আছে তিতা কেৰেলা, ইয়াতে আছে উৰহি, তাৰপিছত পানীলাওৰ শাকৰ আগ আৰু নেচেৰা, তাৰপিছত ছজনা, গোটেইবোৰ আৰু গোটেই মিক্স চব্জি বুলি নহয়, কাৰণ মাছ দিমেই যিহেতু, সেইকাৰণে এইবোৰ আৰু মাছ এনেকৈ এখন তৰকাৰী বনাম দুপৰীয়াৰ কাৰণে। আজি এটা পাৰ্চেল আহিল। মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ। পাৰ্চেল আহিলে জানেই নহয় আপোনালোকৰ কেনেকুৱা লাগে, খুব ভাল লাগে। আৰু কেনেকুৱা আহিছে সেইটো ভাবোঁ বাৰু। কিন্তু মই যিমান পাৰ্চেল লৈছোঁ, তাৰমানে মিছো হওক বা ফ্লিপকাৰ্ট মানে দুয়োটাই হওক, মানে বহুত লৈছোঁ, কিন্তু কোনো এটা মই ডিফেক্ট পোৱা নাই। ভালেই আহিছে গোটেইখিনি কাপোৰ। আৰু আজিও মই দুখন চুৰ্ণি মই অৰ্ডাৰ দিছিলোঁ। নাজানো আজি বা কেনেকুৱা আহিছে। বেয়া নাহে, মিছোৰ পৰা ভালে আহে। এখন বগা আৰু এখন ৰঙা, এই দুটা কালাৰৰ চুৰ্ণি মই অৰ্ডাৰ দিছিলোঁ। চাওঁ কেনেকুৱা আহিছে আৰু আপোনালোককো দেখাওঁ। চিফনৰ চুৰ্ণি হয়, বহুত ধুনীয়া চুৰ্ণি হয়। বগা চুৰ্ণিখন, ইয়াতে এনেকৈ ছাইডত বৰ্ডাৰ আছে, গল্ডেনৰ সূতাৰ সেনেকুৱাকৈ এম্ব্ৰইডাৰী টাইপ হয়। বহুত ধুনীয়া আহিছে। কিন্তু মই কৈছোঁৱেই যে মই কোনো এটা বস্তুৱে মই ডিফেক্ট পোৱা নাই, যিটো অৰ্ডাৰ দিওঁ ভালে আহিছে। ধুনীয়া চুৰ্ণি হয়, খুবেই ভাল লাগিছে, আৰু বহুত ছফ্ট হয়, চিফনৰ হয়। দীঘলটো ভালেই দীঘল হয়, বৰ ধুনীয়া হয় চুৰ্ণিটো। আৰু ৰঙাখনো আহিছে ভালেই। ৰঙাখনো ছাইডত বগাখনৰ নিচিনা এনেকুৱা বৰ্ডাৰ আছে, আৰু এম্ব্ৰইডাৰী আছে গল্ডেন সূতাৰে। ভাল, ৰঙাখনো বৰ ধুনীয়া, ছফ্ট আৰু দীঘল। আচলতে চুৰ্ণিবোৰ আমাক দীঘল হ'লে আমাৰ ল'বও সুবিধা হয়। সেইকাৰণে মই বজাৰতো পায়, কিন্তু মই মিছোৰ পৰা অৰ্ডাৰ দিছোঁ। মিছোত অকণমান কমতে পায়। বৰ ধুনীয়া দীঘল চুৰ্ণি হয়। আপোনালোকেও ল'ব পাৰে, এনেকুৱা কমতে পাইছোঁ মই চুৰ্ণি দুটা, ল'ব আপোনালোকেও। দুপৰীয়া ল'ৰাই ভাত খাব, তাক এইখন কাঁহীতহে দিব লাগে, দেখিছে আপোনালোকে আগৰ ভিডিঅ'বোৰত। দালি দিলোঁ, চিকেন দিলোঁ, এতিয়া ভাত খাব আৰু ইহঁতে। এইবিধ কি ফল আপোনালোকে জানেনে? এইবিধ হয় আতাচ ফল বুলি কয়। আমি আতাচ ফল বুলি কওঁ। আমাৰ মানে এখেতে আজি এটা আনিছিলে, আৰু বহুত পকা হয়, মানে বহুত পকিছে। সেইকাৰণে মই মানে গোটাকৈ নেদেখালোৱে, গোটেই ভাঙি লৈ আহিলোঁ খাম বুলি এপিচ। আতাচ ফল। আজিকালি কিন্তু এইবিধ ফল কিন্তু বজাৰত পোৱা নাযায় অৱশ্যে, বহুত ফলেই পোৱা যায়, কিন্তু এইবিধ ফল নাপায়। হ'ল আতাচ ফল। ইয়াতে এনেকুৱা ক'লা ক'লা গুটি থাকে, আৰু খায়ো খুব ধুনীয়া লাগে, মিঠা লাগে। আপোনালোকে বা এই ফলবিধ আপোনালোকে চিনি পায় নে নাপায়?
এয়া আমাৰ পেণ্ডেলৰ কামো হৈ আছে। এইখিনি ধুনীয়াকৈ কাপোৰবোৰ লগালে, কাপোৰবোৰ ৰঙা আৰু ক্ৰীম কালাৰৰ ভিতৰত সেনেকুৱাকৈ লগাইছে, দেখিবলৈ ভাল লগাই হৈছে। চাওঁচোন শেষলৈ কেনেকুৱা হয় আৰু। এয়া আমাৰ এইখিনিও হৈ গ'ল। ইয়াতে মানুহ খোৱা লোৱা কৰিব। এবাৰ এইখিনিও আপোনালোকক দেখাই দিওঁ। আৰু মানে এইটো ঘৰতো কৰিব খোৱা লোৱা, কাৰণ বৰষুণ যদি আহে দিগদাৰ হৈ যাব, আৰু ওপৰত টিং দিয়া নাই। এয়া আমাৰ এইখিনি ধুনীয়াকৈ হৈ গৈছে। এয়া ডেস্ক বেঞ্চ আনিছে বহুত কেইযোৰা, মানে ওপৰতো মানুহ সেইখিনি সেনেকৈ ধুনীয়াকৈ সিফালেও বহিব, আৰু ইয়াতে তলতো বহিব। মানে লাইটৰ ব্যৱস্থা ইয়াতে কৰা নাই, কাৰণ দিনতে যিহেতু আমাৰ প্ৰগ্ৰেমটো। মই কিহৰ প্ৰগ্ৰেম বাৰু ক'ম আপোনালোকক। এয়া প্ৰায় কমপ্লিট হৈছে, কিন্তু ওপৰৱালাক কৈ আছোঁ আৰু যাতে বৰষুণ নহয় আৰু। নহয়নে? হয়নে নহয়? মোৰ এইটো বেটা হয়, এই বেটাৰে কিবা এটা প্ৰগ্ৰেম। আৰু এয়া হ'ল মোৰ তাৱৈৰ ল'ৰা। এনেই বেলেগ নাম, আমি মাতো ডক্তৰ বুলি। কেনেকুৱা, ঠিকে আছেনে পেণ্ডেলৰ কাম? ঠিকে আছেনে? ঠিকে আছে। আৰু আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। আমাৰ গাঁৱৰো বহুত ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছে, প্ৰায়ভাগ ল'ৰা ছোৱালী ভালেই হৈছে। আৰু এয়া চাওক, বুন্দিয়া ভুজিয়া। যিহেতু আমি গাঁৱত থাকোঁ, গাঁৱত বুন্দিয়া ভুজিয়া মিঠাই এইবোৰে হয়, সেইকাৰণে আমাক দিছে। এয়া আনি খাই আছোঁ। মেট্ৰিকৰ ৰিজাল্ট বহুতেই ভাল আমাৰ গাঁওখনত ইয়াতে। আৰু কি ক'ম আৰু আপোনালোকক কি কৰোঁ কি নকৰোঁ দেখাম বাৰু। এয়া পেণ্ডেলৰ এইখিনি ডেক'ৰেশ্যন বহুত বেছি কৰা নাই, চিম্পুলকৈ বনাইছোঁ। আৰু কৰিলেতো বহুত কৰিব পাৰি, কিন্তু একদম চিম্পুলত এইবিলাক কাম কৰিছোঁ আৰু। আৰু পেণ্ডেলৰ কামটো সিফালে চলিয়ে আছে। গোটেইখিনি হোৱাৰ পিছত মই আকৌ দেখাম বাৰু। এয়া আমাৰ ঘৰৰ বাৰাণ্ডা হয়, আৰু ইয়াতেও এনেকৈ পেণ্ডেল নহয়, অকণমান এনেকৈ ডেক'ৰেশ্যন কৰি দিছে। ইয়াতেও তাৰমানে খোৱা লোৱাৰ ব্যৱস্থা কৰিম আমি ৰাতিপুৱাৰখিনি। এয়া হ'ল বাহিৰৰ ফিল্ডৰ ডেক'ৰেশ্যন কৰি আছে। এয়া তলত কাৰ্পেটবোৰ পাৰি আছে। টিকলু, টিকলু কেনেকুৱা? ভাল। কালি কি আছে তোমাৰ? কালি কি আছে? চাওঁ কি আছে কালি? হা? এয়া কাম প্ৰায় কমপ্লিট হৈ গ'ল। চকীখন পাৰিব আছে। এয়া আমাৰ পেণ্ডেলৰ কাম কমপ্লিট হৈ গ'ল, আৰু এয়া চকী ধুনীয়াকৈ সজাই দিছে। আৰু ইফালে পেণ্ডেলৰ কাম পূৰা আমাৰ কমপ্লিট হৈ গ'ল। এনেকৈ চকীখন ধুনীয়াকৈ ইফালৰ পৰা এনেকৈ সজাইছে। এয়া বাবাহঁতে খেলি আছে, আৰু ইফালে এইটো মোবাইল চোৱাত ব্যস্ত। তাৰপিছত এয়া আৰু এইখিনিয়ে ডেক'ৰেশ্যন, বেলেগ একো কৰা নাই। আৰু এইখিনিতে মানে কি এখন চোফা দিম, আৰু এনেকৈ বেলুন কিনি আনিছে সিহঁতে ল'ৰাকেইটাই, এনেকৈ ধুনীয়াকৈ ইয়াতে সজাব। এয়া আৰু